আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। ভিডিঅ'টোত ধান খেতি কেনেকৈ কৰি সফল হ'ব পাৰি আৰু সকলো সঠিক পদ্ধতিয়ে ভিডিঅ'টোৰ দ্বাৰা মই বুজাবলৈ চেষ্টা কৰিম। প্ৰথমতে ক'বলৈ গ'লে আপোনালোকে ধান খেতি কৰিবলৈ হ'লে এনেদৰে ট্ৰেক্টৰে বা গৰুৰে হাল মাৰি ল'ব লাগিব। তাৰপিছত আপোনালোকে গজা ওলোৱা ধানখিনি আনি যোনখিনি মাটিত হাল মাৰিছে এনেকৈ ছিটাব লাগিব। ছিটোৱাৰ 10 দিনমান পিছত ধানখিনি এনেকৈ অলপ ধানখিনিৰ পৰা গছ ওলাই আহিব। দেখিছেনে? 20-15 দিনমান পিছত গছবিলাক এনেকৈ অলপ দীঘল হৈ আহিব। দেখিছেনে কি সুন্দৰ? যেতিয়া কঠীয়াখিনি এনেদৰে সম্পূৰ্ণ দীঘল হৈ আহিব তেতিয়া ইয়াক তুলি পেলাই পথাৰলৈ লৈ যোৱা হয়। কঠীয়াখিনি এনেদৰে যোনখিনি মাটিত আপোনালোকে হাল মাৰে থয় সেইখিনি মাটিতে ৰুব লাগে। এসপ্তাহমান যোৱাৰ পিছত কঠীয়াখিনি এনেকৈ খাউজা খাবলৈ ধৰে। যেতিয়া ধান খেতিখিনি এনেদৰে অলপ দীঘল হৈ আহিব তেতিয়া ইয়াত অলপমান সাৰ মাৰিব লাগে, কাৰণ সাৰ মাৰিলে ধান খেতিৰ উৎপাদনটো অলপ বৃদ্ধি পায়। 2-3 মাহমানৰ পিছত এইদৰে ধান গছখিনিৰ পৰা ডিলি ওলাবলৈ ধৰে। 40-50 দিনমানৰ পিছত ধানখিনি এইদৰে পকিবলৈ ধৰে। ধানখিনি সম্পূৰ্ণ পকাৰ পিছত এইদৰে কাটি পেলাই মুঠা কৰি পথাৰত থৈ দিয়া হয়। তাৰ পিছত এনেদৰে মথাৰত দম কৰি থোৱা ধানৰ মুঠিবিলাক এনেদৰে গৰুৰে বা মৈহৰ গাড়ীৰে ঘৰলৈ লৈ নি মেচিন বা গৰুৰে এনেদৰে মৰণা মৰা হয়। তো গাইজ, ভিডিঅ'টো যে এইখিনি আছিল, ভাল পাইছে যদি লাইক কৰিব।